প্ৰথমটি প্ৰশ্নলৈ আগবাঢ়িছোঁ। জ্যোতিপ্ৰকাশ আগৰৱালাৰ জন্মটি ক'ত চিত্ৰগ্ৰহণ কৰা হৈছে? হয়, ইয়াৰ উত্তৰটো হ'ব ভোলাগুৰি চাহ বাগিচাত। আজি দ্বিতীয়টি প্ৰশ্নলৈ আগবাঢ়িছোঁ। জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কিমান চনত সংঘটিত হৈছিল? উত্তৰ 1919 চনত। আজি তৃতীয়টি প্ৰশ্নলৈ আগবাঢ়িব খুজিছোঁ। 2024 চনৰ অলিম্পিক ক'ত অনুষ্ঠিত হৈছিল? এই দুদিনমান আগতে অলিম্পিক শেষ হৈছে। সেই অলিম্পিক অনুষ্ঠিত হৈছিল ফ্ৰান্সৰ পেৰিছত। আজি চতুৰ্থটি প্ৰশ্নলৈ আগবাঢ়িব খুজিছোঁ। মহাকাশত যোৱা প্ৰথমজন ভাৰতীয় কোন? ইয়াৰ উত্তৰটো চাগে বহুতেই জানে, হ'লেও মই উত্তৰটো দিবলৈ চেষ্টা কৰিছোঁ। উত্তৰটো হ'ব ৰাকেশ শৰ্মা। আজি শেষৰটো আৰু অন্তিমটো প্ৰশ্নলৈ আগবাঢ়িব খুজিছোঁ। চৰাইদেউক কিমান তাৰিখে ইউনেস্কো হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হয়? উত্তৰটো হ'ব 26 জুলাই 2024। ধন্যবাদ।